নমস্কাৰ, মই আনন্দ সোণোৱাল। সমূহ অসমবাসী ৰাইজলৈ আমাৰ বাপতি খাহুন ৰঙালী বিহুৰ ওলগ আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সকলো ইছলাম ধৰ্মীয় লোকলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ। অসমৰ পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা সকলো এক কৰাৰ নিমিত্তে আজিৰ অসম উন্নতিৰ পথত। সেই উদ্দেশ্যে এই নৱবৰ্ষত সকলো সুস্বাস্থ্যৰ অধিকাৰী হয়, তাৰে কামনাৰে পুনৰবাৰ সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জয় হিন্দ।